নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো ৰিজাল্টৰ এটা ডাঙৰ আপডেট লৈ অহাৰ চেষ্টা কৰিছো কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024 ৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু আজি ঘোষণা কৰা হ'ব নেকি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল তাক লৈ এতিয়া বিভিন্ন মহলত চৰ্চা অব্যাহত আছে যেহেতু শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে 19 আৰু 20 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু তাক লৈ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে চৰ্চা অব্যাহত আছে ইতিমধ্যে শিক্ষামন্ত্ৰী গৰাকীয়ে তেওঁৰ এক্স চেনেল যোগে এটা পোষ্ট কৰা পৰিলক্ষিত হৈছে যে আজি ৰিজাল্ট ঘোষণা কৰা হ'ব Seva and Assam Higher Secondary Education Council will declare the result of Hslc and HS exam 2024 Saturday 20 April অর্থাৎ আজি 20 তাৰিখে ঘোষণা কৰা হ'ব 10 বজাৰ লগে লগে sevaonline.org লগতে আন কেইবাটা ৱেবছাইটৰ কথা ইয়াত টুইটাৰ হেণ্ডেলত উল্লেখ কৰা হৈছিল আৰু আজিৰ দিনটোত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী গৰাকী টুইটাৰ হেণ্ডেল যোগে এটা পোষ্ট কৰা হৈছে আৰু খবৰটোকৈ ডাঙৰ খবৰ এয়া যে এই টুইটাৰ হেণ্ডেল যোগে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ টুইটাৰ হেণ্ডেলত যি পোষ্ট কৰা হৈছিল সেয়া ইতিমধ্যে শিক্ষামন্ত্ৰী গৰাকীয়ে মিছা বুলি কৈছে কিয়নো শিক্ষামন্ত্ৰী গৰাকীৰ যি এক্স হেণ্ডেলত যি পোষ্ট কৰা হৈছে সেয়া সঁচা নহয় বুলি ইতিমধ্যে তেওঁ কৈছে কিয়নো শনিবাৰে অৰ্থাৎ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মোৰ এক্স হেণ্ডেলত যি কিছু দুৰ্বৃত্তই ফেক শ্বট বনাই উৰা বাতৰি চলাইছে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে ইতিমধ্যে স্পষ্টীকৰণ দিছে এইটো সঁচা নহয় লগতে কয় যে সেৱাই তাৰ সময়সূচী মতে ফলাফল ঘোষণা কৰিব